ধৰ্ম, ধৰ্মগ্ৰন্থ আৰু প্ৰৱৰ্তকসকল। ধৰ্মৰ নাম: প্ৰধান ধৰ্মগ্ৰন্থ, প্ৰৱৰ্তক। হিন্দু ধৰ্ম: প্ৰধান ধৰ্মগ্ৰন্থ বেদ, প্ৰৱৰ্তক ঋষি-মুনিসকল। ইছলাম ধৰ্ম: প্ৰধান ধৰ্মগ্ৰন্থ কুৰাণ, প্ৰৱৰ্তক হজৰত মহম্মদ। খ্ৰীষ্টান ধৰ্ম: প্ৰধান ধৰ্মগ্ৰন্থ বাইবেল, প্ৰৱৰ্তক যীশুখ্ৰীষ্ট। শিখ ধৰ্ম: প্ৰধান ধৰ্মগ্ৰন্থ গ্ৰন্থ চাহেব, প্ৰৱৰ্তক গুৰু নানক। বৌদ্ধ ধৰ্ম: প্ৰধান ধৰ্মগ্ৰন্থ ত্ৰিপিটক, প্ৰৱৰ্তক বুদ্ধদেৱ। জৈন ধৰ্ম: প্ৰধান ধৰ্মগ্ৰন্থ সিদ্ধান্ত, প্ৰৱৰ্তক মহাবীৰ।